তো গাইস এতিয়া মই এইটো ষ্টেনৰ পৰা এটা সেলফি আৰু এইটো ষ্টেনৰ পৰা এটা ভিডিও কৰিম কেনেকুৱা হয় চাও। হে গাইস ওয়েলকাম টু মাই আনাদার ভিডিও। আজিৰ ভিডিওটো হৈছে কত না যাও ঘৰতে আছো, কিন্তু মই এটা ফ্লিপকাৰ্টৰ পৰা মানে এটা ষ্টেণ্ড অৰ্ডাৰ কৰিছিলো, ডিজিটেল লাইট ষ্টেণ্ড, সেলফি ষ্টেণ্ড। তো সেইটো আনবক্সিং কৰিম আৰু তোমালোকক দেখাম। ভিডিওটো লগত থাকিব আৰু চাব। তো এইটো এতিয়া আনবক্সিং কৰিম, ব্লেডটো কই চাব ভিডিওটো কেনেকুৱা বা হয়, ভিতৰত কি আছে না আছে মই নাজানো, কিন্তু ঠিক আছে। এইটো আকৌ কি, আচ্ছা মূলত এইটো হৈছে স্ট্যান্ড, আপোনালোকে চাই আছে চাব। এইখিনি আকৌ কি, এইটো কি কেবল, এইটো হচ্ছে কেবল, বাকিবিলাক এইখিনি মাত্র। এইটো কেনেকুৱা, তো গাইস মূলত এইটোই হৈছে স্ট্যান্ড। মই ভাবিছিলো যে স্ট্যান্ডটো বোধহয় বহুত হেভি হ'ব, ষ্ট্ৰং হ'ব, কিন্তু ফ্লিপকাৰ্টৰ পৰা জিনিস কিনি বুজিলো যেনেকুৱা দেখায় সেনেকুৱা নহয়। ঠিক আছে, পাৰিলে এতিয়াৰ পৰা অফলাইনৰ পৰা কিনিম। মই ভাবিছিলো যে 2-3 স্ট্যান্ড থাকিব, ছবিত তেনেকুৱা দেখাইছিল, কিন্তু এতিয়া মাত্ৰ এটা স্ট্যান্ড আছে। কিছুমান ফেচিলিটি ইয়াতে যে মানে ইয়াতে এটা লাইট আছে সৰু, আপোনালোকে চাব পাৰিব। এই যে লাইট জ্বলিছে, এই যে লাইট আছে। আৰু এইটো ষ্টেণ্ডৰ দাম হৈছে মাত্ৰ 267 রুপি। দাম কমি আছে, তথাপি মানে চলিব আৰু। ইয়াৰ পিছত পাৰিলে আৰু ডাঙৰটা কিনিম। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে। কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা হৈছে। এতিয়া চাইছে ষ্টেণ্ডৰ ভিডিও, কেনেকুৱা লাগিছে। এটি হচ্ছে ষ্টেণ্ডৰ কেমেৰা, মানে ষ্টেণ্ড দি কৰি আছো এইটো ভিডিও। লাইট আহিছে, কিছু ক্লিয়াৰ হৈছে, মানে আলো আছে, লাইট আছে, সেইকাৰণে অলপ ক্লিয়াৰ হৈছে।